আজি হ'ল ছিকিমত থকা দ্বিতীয় দিন আৰু আমি আজি ওলাইছোঁ নাথুলা পাছলৈ ৰাতিপুৱাৰ দৃশ্য আৰু কি দেখোঁ আপোনালোকক সকলোখিনি এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাই যাম। নাথুলা পাছলৈ যাবলৈ যিহেতু পাছ লাগে গতিকে আমি এইখিনিতে ৰৈছোঁ আৰু আমাৰ গাড়ীৰ ড্ৰাইভাৰজনে আমাৰ যিখিনি লাগতিয়াল ডকুমেণ্ট যেনে আধাৰ কাৰ্ড পান কাৰ্ড আৰু পাছপৰ্ট ফটো এইকেইখন লৈ আমাৰ পাছকেইখন উলিয়াই নিবলৈ গৈছে। আৰু এয়া আমি আহি অকণমান আহিয়ে পাছৰ মানে ছাবমিট কৰিছোঁ। এতিয়া আমি নাথুলা পাছলৈ যাব পাৰিম। দেখিছেনে কিমান গাড়ী ভিৰ হৈছে, মানে কিমান গাড়ী পাছ ল'বলৈ ৰৈ আছে। নাথুলা পাছ সোমবাৰ আৰু মঙলবাৰে বন্ধ থাকে কিবা কাৰণত তেওঁলোকৰ। আমি গৈছিলোঁ দেওবাৰৰ দিনা। আৰু আহি থাকোঁতে বাটত অলপ ৱাটাৰফল আছে আৰু সেই ৱাটাৰফলটোৰ ওচৰতে ৰখাই তাতে আপুনি চাহ তাহৰ দোকান পাব আৰু চাহ তাহ গেংটকৰ পৰা নাথুলা পাছলৈ প্ৰায় আমাক সময় লাগিলে 4 ঘণ্টা। আৰু এয়া আমি নাথুলা পাছলৈ গৈ আছোঁ। তাত অলপ দেৰি পাছতে পাম আৰু বাকীখিনি দেখুৱাই আছোঁ। আৰু ছিকিমলৈ আমি কিহত আহিলোঁ, কেনেদৰে আহিলোঁ আৰু ইয়াত কিমান খৰচ হ'ল সেইখিনি মই গোটেইখিনি এটা ভিডিঅ'ত আপোনালোকলৈ পাম যদি আপোনালোকে বিচাৰে। আৰু কমেণ্ট কৰিব তেতিয়া, আৰু আমি ক'ত থাকিলোঁ সেইখিনিও মই ক'ম ভিডিঅ'ৰ জৰিয়তে। আপোনালোকে মোক কমেণ্ট কৰিব ভিডিঅ'টো লাগিব নে নালাগে। নাথুলা পাছ 14,140 ফুট ওপৰত আছে আৰু তাত তেতিয়াহ'লে কিমান ঠাণ্ডা ভাবি চাওক। আৰু তাত অক্সিজেনৰ পৰিমাণটো অকণমান কমিবই, কাৰণ গছ গছনি একেবাৰেই নাই। আৰু ভাল লাগে তথাপিতো তাত গৈ। আৰু এবাৰ যাব চীন আৰু ভাৰত সীমান্ত চাবলৈ, সকলো যাব। আমি আহি পাই গ'লহি নাথুলা পাছ। এয়া চাওক কিমান ভিৰ লাগিছে আৰু এইবোৰ চব গাড়ী পাৰ্কিঙৰ জেগা। আৰু আমি এতিয়া গৈ আছোঁ ওপৰলৈ। আৰু তাতে আমি সেই যে ৰঙা ঘৰটো দেখিছে সেইটো হৈছে চাইনা বৰ্ডাৰ। আৰু আমি তালৈকো যাম, সকলোখিনি দেখাই যাম। বিৰাট ঠাণ্ডা ইয়াত, বহুত ঠাণ্ডা, মানে উশাহ ল'বলৈ কষ্ট হয় অলপ। কিন্তু ভাল লাগিলে, বহুত ভাল লাগিলে গৈ। আৰু এয়া আমি ওপৰলৈ গৈ আছোঁ আৰু অলপ পিছত আমি চীন বৰ্ডাৰ দেখিবলৈ পাম। আৰু এনেকৈ ওপৰলৈ অকণমান দূৰ উঠি যাব লাগে। অকণমান বহুত বেছি ঠাণ্ডা হোৱাৰ কাৰণে অকণমান কষ্ট এটা হয়, কিন্তু বিৰাটেই ভাল লাগে। নাথুলা পাছত পটককৈ কুঁৱলী পৰি যায়, পটককৈ আন্ধাৰ নিচিনা হৈ যায়। মানে ৰ'দৰ মানে বহুত ৰ'দ কমহে ওলায়।
চিনহিমাত আমি তাৰ পৰা বাবা সৰ্বজন সিংহ মন্দিৰ পাইছোঁহি আৰু মন্দিৰৰ ভিতৰ পৰা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এনেদৰে এই মন্দিৰখনলৈ আপোনালোক সকলো আহিব বহুত ভাল লাগে মন্দিৰৰ বাহিৰ ভাগটো আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখুৱাই দিছোঁ ইমান ধুনীয়া এটা পৰিৱেশ চাওকচোন আজি ভিডিঅ'টো ইমানেই আৰু গেংটক ছিকিমৰ আৰু নতুন নতুন ভিডিঅ' মই আপোনালোকলৈ আগবঢ়াম আৰু মোৰ ভিডিঅ'খিনি যদি চাই ভাল পায় লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো তাত তোলা কেইখনমান ফটো